আপোনালোকে কেতিয়াবা ঝাণ্ডি মুণ্ডা খেল খেলি পাইছেনে? পিছে মই এবাৰ ফাৰ্ষ্ট টাইম দেখিলোঁ। চ' ভাবিলোঁ যে মই একবাৰ খেলি যাওঁচোন। তাৰপিছত 10 টকা এটা লগালোঁ। 10 টকাত মই 20 টকা লাভ কৰি তাৰপিছত ঘৰলৈ গুচি আহিলোঁ। ঘৰলৈ আহি দেখিলোঁ যে মাহঁতে পিটিকাৰ আয়োজন কৰি আছে। ঠাণ্ডা দিন আহিলে কিন্তু চুৱেটাৰ নিপিন্ধাকে ঠাণ্ডা দিনৰ ভাইবটো লৈছোঁ আৰু আমি পুৰি আছোঁ আজি বিলাহী, বেঙেনা আৰু লগতে নহৰু এটাও পুৰি দিছোঁ। গোটেইখিনি পুৰা বস্তুৱে খাম আজি, বুজিছেনে? সদায় কিমান মাছ মাংস খাব, অলপমান পুৰা বস্তু পিটিকা চিটিকাৰ অলপমান সোৱাদ ল'ব লাগে। চ' আমি সেইখিনিকে কৰি আছোঁ। আৰু যদি আপোনালোকে কেনেবাকৈ বাৰীত শাক পাচলি ছিগিবলৈ গৈছে তেতিয়াহ'লে হাত চাপৰি এটা মাৰিহে বাৰীত শাক পাচলি ছিগিবলৈ যাব। তাৰপাছত আমি ধনিয়া আনিলোগৈ গৈ দুয়োজনে, অজয় আৰু মই। ধুনীয়াকৈ পাত কাটিলোঁ, কলপাত। মায়ে ক'লে আজি অলপ স্পেচিয়েলকৈ বনাম। বেঙেনা আৰু বিলাহীকেইটাৰ লগত ভাবিলোঁ যে শুকান মাছ কেইটামানো দিয়া যাওক। চ' মই শুকান মাছ কেইটামান পুৰিবলৈ গ'লোঁ। লগতে মায়ে এইখিনি গোটেইখিনি চাফা চিকুণ কৰি গুচাই মেলি প্লেটত ধুনীয়াকৈ উলিয়াই থৈছে কাট কুট কৰি। তাৰপিছত মই মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰিবলৈ কাৰণে গ'লোঁ শুকান মাছকেইটা। নৰ্মেলি মানে আমি থলুৱাকৈ যদি বনাওঁ আমি পটাত পিচিব লাগে, কিন্তু পটাত মানে মোৰ পিচিব মন নগ'ল ৰাতিখন। চ' মই মিক্সাৰতে কৰিলোঁ। আপোনালোকেও এনেকৈ শ্বৰ্টকাট বনাব পাৰে যদি আপোনালোকৰ দেৰি হৈ থাকে। এই ভোট জলকীয়া আচাৰটো যে দেখিছে, এইটো পিছে মায়ে ঘৰতহে বনোৱা আকৌ। কিছু ধুনীয়া বনাইছে কৈছে নহয়। আৰু পিটিকাটো যে নক'ব আৰু। আপোনালোকেও এনেকৈ কেতিয়াবা খাই চাবচোন, ঠাণ্ডা দিন যিহেতু আহি আছে। আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক আৰু কমেণ্ট লগতে শ্বেয়াৰ কৰি দিব। বাই বাই।